কোনোবাই কৈছিল যে য'তেই ধন তাতেই মন। চাৰিওফালৰ পৰা অহা বা বাতৰিয়ে আমাক এক দুচিন্তাত পেলাই দিছে, ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি। আমাৰ বহুতৰে আকৌ জমা কৰি ৰখা ধনখিনি খৰচ কৰিবলগীয়া হৈছে। লগতে ল'ৰা ছোৱালীৰ পঢ়া, বেমাৰ আজাৰ হোৱা, ঘৰৰ ইটো সিটো কামৰ বাবে আমাৰ জমা ধনখিনি লাহে লাহে খৰচ হ'বলৈ ধৰিছে। আগৰ নিচিনা আৰু আমাৰ ধন উপাৰ্জনৰ পথ হয়তো বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত আপুনি কেনেকৈ কম খৰচত চলিব পাৰে? এই ভিডিঅ'খনত কেইটামান ব্যৱহাৰিক পদক্ষেপ বৰ্ণনা কৰা হ'ব। এখন বাজেট বনাওক। ইয়াত আপুনি অৰ্জন কৰা ধন আৰু কিমান খৰচ কৰিব, এই খৰচ ক'ত কৰিব আদি লিখি ৰাখিব পাৰে। সাধাৰণতে বহুতো লোকে এনেধৰণৰ বাজেট বনাবলৈ টান পায় আৰু অবাবত সময় খৰচ হোৱা বুলি ভাবে। কিন্তু যদি আপুনি অলপ সময় উলিয়াই এই বাজেট লিখি ৰাখে, তেনেহ'লে ই আপোনাক প্ৰায় 15% অবাবত কৰা খৰচ কম কৰিব পাৰে। যদি আপুনি আপোনাৰ খৰচ বিতংভাৱে লিখি ৰাখে, তেনেহ'লে আপুনি জানিব পাৰিব যে আপোনাৰ পইচা ক'ত খৰচ হৈছে আৰু ইয়াক চাই আপুনি সাল সলনি কৰিব পাৰে। একেলগে বজাৰ কৰক। যদি সম্ভৱ হয় তেনেহ'লে ঘৰৰ প্ৰয়োজনীয় বস্তুবোৰ একেলগে কিনক। বাৰে বাৰে বজাৰ বা দোকানলৈ গৈ থকাৰ পৰিৱৰ্তে মাহেকত এবাৰ বা দুবাৰ ঘৰৰ বয় বস্তু কিনিবলৈ চেষ্টা কৰিব পাৰে। বজাৰলৈ যাওঁতে আপুনি কি কি কিনিব তাৰ এখন লিষ্ট থকাৰ প্ৰয়োজন। যদি আপুনি কোনো শ্বপিং মললৈ যায়, তেনেহ'লে লিষ্ট লৈ নগ'লে আপুনি হয়তো অবাবত অপ্ৰয়োজনীয় বস্তুবোৰ কিনিব পাৰে। কাৰেণ্টৰ বিল কম কৰিবলৈ চেষ্টা কৰক। যেতিয়াৰ পৰা কৰোনা ৰোগ আৰম্ভ হ'ল, তেতিয়াৰ পৰা আমি সকলোৱে প্ৰায় ঘৰত থাকিবলগীয়া হৈছে আৰু সেইবাবে টিভি চোৱা, ফেন চলা, লাইট জ্বলাই ৰখা, মটৰ আদিৰ ব্যৱহাৰ বেছিকৈ হ'বলৈ ধৰিছে। যদি বাল্ব আৰু টিউব ব্যৱহাৰ কৰা হয়, তেনেহ'লে LED ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ৰুমৰ পৰা বাহিৰলৈ গ'লে লাইট, ফেন আদি অফ কৰক। টিভি কম চোৱাৰ বাবে চেষ্টা কৰিব পাৰি। প্লাগত লাগি থকা আইটেমবোৰ ছুইচ অফ কৰি খুলি ৰাখক। যদি সম্ভৱ হয়, CRT টেলিভিছনৰ সলনি LED টেলিভিছন ল'ব পাৰে আৰু ইলেক্ট্ৰিকেলৰ বিল লগে লগে দিলে আপুনি কেইবাটকাও বচাব পাৰিব। ATM কাৰ্ডৰ ব্যৱহাৰ কম কৰিবলৈ চেষ্টা কৰক। আমি প্ৰায়ে জানো যে প্ৰতিমাহে আমাক কিমান টকাৰ প্ৰয়োজন। সেইবাবে মাহত প্ৰয়োজন হোৱা টকাখিনি এবাৰত বা দুবাৰত উলিয়াই ৰাখিব পাৰে। প্ৰতিমাহে আপুনি 5 বাৰ নিজৰ বেংকৰ ATMৰ পৰা পইচা উলিয়াব পাৰে আৰু 3 বাৰ আন বেংকৰ ATMৰ পৰা পইচা উলিয়াব পাৰে। ইয়াতকৈ বেছি কৰিলে আপুনি 8 পৰা 20 টকালৈকে অতিৰিক্ত টকা আপোনাৰ বেংকে কাটিব পাৰে। মোবাইলৰ বাবে সঠিক প্লান লওক। যদি আপোনাৰ ঘৰত 4জন সদস্য আছে, তেনেহ'লে 4টা মোবাইল থকাটো সাধাৰণ কথা হৈ পৰিছে। এইটো সঁচা যে এজনে আনজনৰ লগত যোগাযোগ কৰিবলৈ মোবাইল থকাটো অতি প্ৰয়োজন। কিন্তু যদি আপুনি সঠিক প্লান ব্যৱহাৰ নকৰে, তেনেহ'লে প্ৰয়োজন নোহোৱা ৰিচাৰ্জ কৰি অবাবত ধন খৰচ কৰা হ'ব। আপুনি নিজেই বিবেচনা কৰিব পাৰে যে এমাহত আপোনাক কিমান ডাটাৰ প্ৰয়োজন। আপাতকালীন পৰিস্থিতিৰ বাবে আছুতীয়াকৈ কিছু ধন ৰাখক। আমাৰ জীৱনত কেতিয়া কি হয় আমি নাজানো। এমাৰ্জেঞ্চি পৰিস্থিতিৰ বাবে কিছু ধন আছুতীয়াকৈ ৰখাৰ প্ৰয়োজন। কিছুমান লোকে প্ৰতিমাহে 500 বা 1000 টকা RD হিচাপে ৰাখে। এইদৰে কৰিলে বছৰেকত 6000 বা 12000 টকা হয়। যদি সেই টকা কোনো ব্যৱহাৰত নাই, তেনেহ'লে সেই মূলধন ফিক্সড ডিপজিট কৰি ৰাখিব পাৰে আৰু এমাৰ্জেঞ্চি পৰিস্থিতিত তাক ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ ওচৰত এমাৰ্জেঞ্চিৰ বাবে কোনো টকা নাই, তেনেহ'লে আপুনি ক'ৰবাৰ পৰা ধাৰ ল'ব লাগিব আৰু তাৰ বাবে আপোনাক ইণ্টাৰেষ্ট 10%ৰ পৰা 15% দিব লাগিব। এই কঠিন পৰিস্থিতিত ভালদৰে যোজনা কৰিলে পৰিয়াল চলাত নিশ্চয় অসুবিধা নহ'ব।